আজি বনাব লৈছোঁ মাছেৰে জুতি লগা এসাঁজ। এইফালে লৈছোঁ ঢেকীয়া, কোমলীয়া ঔটেঙা আৰু বাহু মাছ, ঢেকীয়া, কোমলীয়া ঔটেঙা আঞ্জা আৰু গৰৈ মাছ এটা লৈছোঁ, পুৰা পিটিকা বনাম। এইফালে কেঁকুৰা এজনী চাটনি বনাম আৰু এইফালে বৰিয়লা মাছ ফ্ৰাই কৰি আছোঁ। ঢেকীয়া আৰু ঔটেঙাটো লগতে দি দিছোঁ, লগত মানে কোমলীয়া ঔটেঙাটো পাছত দিলে মানে ঢেকীয়াটো পাত হৈ থাকে, খাবলৈ বেয়া লাগে। লগতে দি দিলে মানে বস্তুটো মিহল হৈ ভালকৈ সিজি যায়। মাছ সদায় পানীটো উতলি থাকোঁতে দিব আপোনালোকে। এয়া ইয়াত দিছোঁ কেঁকুৰা টেঙা দিছোঁ, ভেদাইলতা পাত আৰু এখিলা মচন্দৰী পাতো দি দিছোঁ। এয়া নৰসিংহ পাত আৰু মিৰিকা জলকীয়া দি দিছোঁ। জলকীয়াটো মই খাই ভাল পাওঁ সেইকাৰণে বেছিকৈ দিছোঁ। আদা এড কৰা নাই, আপোনালোকে আদা দিব পাৰে, নিদিলেও হয়, অপশ্যনেল। মই আদাটো নিদিওঁ, বিশেষকৈ তিতা পাওঁ দিলে মানে। এয়া গৰৈ মাছৰ পিটিকা, জলকীয়া দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু গোল নেমুটো দিলেহে সোৱাদটো আহে পোৰা মাছৰ পিটিকাত। খৰিচা আৰু নাৰ মাছৰ পিটিকা, এয়া নাৰ মাছ, সোৱাদ অনুসৰি নিমখ, ভোট জলকীয়া অলপ দিব লাগে। আচলতে ভোট জলকীয়া নাছিলে আজি আমাৰ ঘৰত, মই দিয়া